মোকে জানি যিটো জনে তেজৰ মঙল তাকে সে বুলিয় কৌশ জানা ঈশ্বৰৰ জ্ঞানক যিটো উপদেশ তাকে সে দক্ষিণা বুলি নাহি কৈ উদ্ধৱ মোকে জানি যিটো জনে তেজৈ কৰ্ম মল মোক জানি লৈ যিজনে কৰ্ম মল ত্যাগ কৰে সেইজনাৰ সেই ব্যৱস্থাটোক শৌচ বুলি কোৱা হৈছে। জানা মহাবল মানে মহাভক্ত উদ্ধৱক কোৱা হৈছে। সেই মহাভক্ত উদ্ধৱ তুমি মনত ৰাখিবা, সেয়াই হ'ল শৌচ। ঈশ্বৰৰ জ্ঞানক যিটো দেই উপদেশ, যিজনে কেৱল ঈশ্বৰৰ অৰ্থে উপদেশ প্ৰদান কৰে, সেই ব্যৱস্থাটোৰ নামেই হ'ল দক্ষিণা। উদ্ধৱ তুমি মনত ৰাখিবা। দেৱৰ্ষি নাৰদেও মহাভক্ত ব্যাসদেৱক সিদ্ধান্ত দিছিল যে মূলক উপদেশে কৰা ভাগৱত শাস্ত্ৰ, মই উপদেশ দিছোঁ তুমি এভাগ শাস্ত্ৰ ৰচনা কৰা যাৰ নাম হ'ব মহাভাগৱত। ইয়াত কি থাকিব জানানে? এই বুলি কৈ ব্যাসদেৱক সিদ্ধান্ত দিলে প্ৰচাৰূপ গোবিন্দৰ গুণ নাম মাত্ৰ। ইয়াত কেৱল গোবিন্দ মহাপ্ৰভুৰ গুণ জপ প্ৰকাশ কৰিবা। কিন্তু ইয়াৰ বিপৰীতে যদি তুমি অন্য কথাবিলাক প্ৰকাশ কৰা তেতিয়াহ'লে এই শাস্ত্ৰভাগী বাকী 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ লগত একেই হৈ যাব। গতিকে এনেধৰণৰ ঈশ্বৰতত্বৰ জ্ঞান প্ৰকৃত ৰূপত তুমি ভক্তৰ মাজত প্ৰচাৰ নকৰা যি অপৰাধ হ'ল, এই অপৰাধৰ কাৰণে জীৱ ধ্বংসৰ গৰাহত পৰে। আৰু আজিও আমি সমাজ ব্যৱস্থাত যদি ঈশ্বৰৰ নাম আশ্ৰয় নকৰি তাৰ বিপৰীতে যদি কেৱল মাহ প্ৰসাদ সিদ্ধ খোৱা ব্যৱস্থাটোকে যদি গুৰুত্ব আৰোপ কৰি আমাৰ যে ভকতৰ এটা ভাগ দিছে, খাই ভকত, লৈ ভকত, থৈ ভকত, এই 3টা ব্যৱস্থাৰ মাজত আপুনি মই কেনেবাকৈ পৰি আছো নেকি চিন্তা কৰিব লাগে। যদি এই ব্যৱস্থাৰ মাজত আছো তেতিয়াহ'লে আমি কায় বাক্য মন একচিতে ঈশ্বৰৰ নাম আশ্ৰয় কৰিব পৰা নাই। ব্যাসদেৱৰ আগত দেৱৰ্ষি নাৰদে সিদ্ধান্ত দিলে এই বুলি, কালে কৰ্ম মিলাই দেখ উপদেশী লোক হৌক কৃষ্ণ কাল মানে সময়, কৰ্ম মিলাই দেখ বিষয়ৰ সুখ। এটি জীৱাত্মাই বিষয় সুখ ভোগ কৰিবৰ বাবে কালৰূপী সময়ে সেই জীৱাত্মাক নিজে নিজে দি যাব সকলোখিনি জ্ঞান। এতিয়া যে আমাৰ বাৰিষা হ'ল, আহাৰ মাহ আহিল, কঠীয়া পাৰিব লাগে, পথাৰত শাওণ মাহত ৰুব লাগে, ধান লাগিল আপুনি মই কাটিব লাগে, ধান আনি মৰণা মাৰিব লাগে, মৰণা মাৰি মিললৈ নি চাউল উলিয়াই তাক আপুনি মই খাব লাগে। বিষয় সম্বন্ধীয় সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গান। এই সিদ্ধান্তটো আমাক দিলে যে সময়ৰ লগে লগে এটি জীৱাত্মা এজন ব্যক্তিয়ে কি কৰ্ম কৰিলে বিষয় সুখ পাব, কি কৰ্ম কৰিলে দুখ পাব, এই সকলোখিনি নিজে নিজে বুজি যাব। তুমি আৰু এইবিলাক কথা ভাগৱত নামৰ শাস্ত্ৰত নিলিখিবা। তুমি কি লিখিবা?
উপদেশী লোক হওক কৃষ্ণক সন্মুখ। তুমি যিহেতু উপদেশ দিবা আৰু যিজনাই উপদেশ দিবলৈ যাব তেওঁ কেৱল বাকী সমস্ত পৰম আত্মা পৰম পিতা কৃষ্ণ তত্ত্বৰ বিষয়ে জ্ঞান প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগিব। এই কথাটোকে আমাৰ সিদ্ধান্ত। এতিয়া আমি জীৱাত্মাবিলাকে কি কৰোঁ? কেৱল কান্দি থাকোঁ। কেলে? বিষয় সুখ বিচাৰি বিচাৰি। এতিয়া তাকেই আমি যদি গুৰুজনাৰ যি তিনি কীৰ্তন, মানস কীৰ্তন, বীৰ কীৰ্তন আৰু নিবিড় কীৰ্তন, এই তিনি কীৰ্তনৰ ভিতৰত আকৌ বীৰ কীৰ্তনৰ অন্তৰ্ভুক্তি দুটা, এখন উপাংগ কীৰ্তন আৰু অন্তটো হ'ল উচ্চাংগ কীৰ্তন। উপাংগ কীৰ্তনৰ অন্তৰ্ভুক্তি হ'ল দিহা নাম। এতিয়া দিহা হিচাপে যদি আমি চিন্তা কৰোঁ, দিহা মানে উপদেশ বা পৰামৰ্শ, যদি আমি সুৰ সংগত কৰি চিন্তা কৰোঁ তেতিয়াহ'লে আমি উত্তৰ পাওঁ এনেধৰণে। ৰামে জীৱ আত্মাই কান্দি আছে, পৰমাত্মাক চাই ভাই, পৰমাত্মাক চাই। কলৈ যোৱা, কলৈ যোৱা, মোৰে প্ৰাণ ভাই। কলৈ যোৱা, কলৈ যোৱা, মোৰে প্ৰাণ ভাই। এতিয়া আমি জীৱাত্মাই কান্দি আছো পৰমাত্মাক চাই চাই যে প্ৰভু 24টা তত্ত্ব ঠিকে আছে যেতিয়ালৈকে 25 নম্বৰ তুমি তত্ত্ব ইয়াত সোমাই আছা। যেতিয়াই তুমি গুচি যোৱা তেতিয়া দেখোন বাকী 24টা তত্ত্বৰ একো কাম নাইকিয়া হৈ যায়। গতিকে জীৱ আত্মাই কান্দি আছে পৰমাত্মাক চাই, কলৈ যোৱা, কলৈ যোৱা, মোকে এৰি ভাই। মোক এৰি থৈ তুমি কলৈ যোৱাগৈ? ও চকুৰে মই নেদেখো, কাণেৰে মই নুশুনো, ও নচলে মোৰ চৰণ দুখানি, পাৰ কৰা ভৱ বৈতৰণী। ও ভাই, পাৰ কৰা ভৱ বৈতৰণী। এইবুলি জীৱাত্মাই যেতিয়া পৰমাত্মাৰ ফালে চাই চাই কান্দি থাকে, পৰমাত্মাই আমাক উপদেশ দি আছে। ক'ত আছে পৰমাত্মা? হৃদয়ৰ মাজত। হৃদয়ৰ মাজত থাকি উপদেশ কি বুলি দিয়ে? ও পৰমাত্মাই বোলে বাণী, শুনা মোৰে ভাই, শুনা মোৰে ভাই। ও আমাৰ ফালে আহি থাকা, হৰি গুণ গাই। ও ভাই হৰি গুণ গাই। এইটোৱে হ'ল উপদেশ যে আমাৰ ফালে আহি থাকা, হৰি গুণ গাই। যদি হৰি গুণ গোৱাই নাই তেতিয়াহ'লে তেওঁৰ ওচৰলৈ কেনেকৈ যাম? এইটোকে আপুনি মই প্ৰত্যেকে জীৱাত্মাক বুজাব লাগিব। এতিয়া বৰ্তমান পদচন্দ্ৰই আমাক তেনেধৰণে পৰম আত্মাৰূপী ঈশ তত্ত্বই জীৱাত্মাৰূপী মহাভক্ত উদ্ধৱক প্ৰকাশ কৰি আছে। এই ৰামে মতে চিত্ত দিয়া যিটো ধৰ্ম, তাৰে নাম যজ্ঞ সখী, মৰ্ম। তাকে বুলি ভাগ্য যিটো জানিলে আমাক, শুনা প্ৰাণ সখী আবে লাভ বুলি যাক। ভোগ্য ক্ষয় হুৱ কৰ্ম ধৰ্ম মায়াময়, শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয়। এই ৰামে পুত্ৰ ধন জন লাভ
কমলাভ ভকতিয়া পুত্ৰ ধন সমস্ত কিন্তু অসাৰ এতেকে উত্তম লাভ ভকতি আমাৰ। যদি আমি নিজকে ভকত বুলি ভাবোঁ তেতিয়াহ'লে আমাৰ লগত শব্দ ব্ৰহ্ম সংযোজন হয় ভকতি। যদি আমি নিজকে ভক্ত বুলি ভাবোঁ তেতিয়াহ'লে আমাৰ লগত সংযোজন হ'ব ভক্তি। এতিয়া ভক্তি মানে কি? আমিতো সকলোৱে ঈশ্বৰৰ নাম লৈ আছোঁ। কেনেকৈ লৈ আছোঁ? এই চিন্তাটোৰ মাজতেই ভক্তি নিহিত হৈ আছে। অৰ্থাৎ যি ধৰণে এজন সন্তানে বিদ্যালয়ৰ শিক্ষকৰ ওচৰত নাম ভাগি লগাই নলয়, যদি নাম নলগোৱাকৈ সেই ল'ৰাজন বা সেই সন্তানজন কেনেবাকৈ এই সংসাৰ এৰি গুচি যায়, তেতিয়াহ'লে সেই ব্যক্তিজনে এই সংসাৰ এৰি যোৱাৰ কাৰণে এই বিদ্যালয়ত ছাত্ৰৰ সংখ্যাটো কমি যাব নেকি? নকমে। কেলৈ নকমে? কাৰণ আপুনি মই আপোনাৰ সন্তানৰ নামটো বিদ্যালয়ত লগাই দিয়া নাই। শিক্ষকৰ ওচৰত ছাত্ৰ হিচাপে আপুনি মই নামটো নাই লগোৱা। এই নামটো নলগোৱাৰ কাৰণে যদি আপোনাৰ মোৰ সন্তান মৃত্যু হয় তেতিয়াহ'লে বিদ্যালয়ত ছাত্ৰৰ সংখ্যাটো কমি নাযায়। ঠিক তেনেধৰণে আপুনি মই দেহধাৰী জীৱাত্মাবিলাকে গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি সৰল প্ৰক্ৰিয়াৰে ভক্তিৰ পঢ়াশালীত প্ৰৱেশ কৰি ধৰ্ম ৰাজ্যত এজন পৰম ধাৰ্মিক বৈষ্ণৱ ভকত হিচাপে যেতিয়ালৈকে নামটো লগাই লোৱা নাই, তাৰ প্ৰাক মুহূৰ্তত যদি আপুনি মই মৰি থাকোঁ তেতিয়াহ'লে ভগৱন্তৰ ভক্তিৰ পঢ়াশালীখনত গুৰুজনাৰ ধৰ্ম ৰাজ্যখনত ভকতৰ সংখ্যাটো কমি নাযায়। এতিয়া তাৰ কাৰণে চিন্তা কৰিব লাগিব আপুনি মই নিজে নিজে। অৰ্থাৎ আহিছিলোঁ আমি কান্দি কান্দি পৃথিৱীলৈ, কিন্তু বাকী ইষ্ট মিত্ৰ কুটুম্বই হাঁহিছিল আমি অহাৰ কাৰণে। কিন্তু যামগৈ আমি হাঁহি হাঁহি, বাকী ইষ্ট মিত্ৰ কুটুম্বই আমাৰ কাৰণে কান্দিব লাগিব যে এজন ভাল মানুহ, এজন ভাল ভকত কান্দাৰী স্বৰূপ গুৰু ধৰ্মৰ এই সংসাৰ এৰি গুচি গ'ল। আমি সমস্ত জনাকে পিতৃহীনা কৰি মাতৃহীনা কৰি এগৰাকী আই আমাৰ সংসাৰৰ পৰা, আমাৰ প্ৰাথমিকৰ পৰা, আমাৰ জিলাৰ পৰা, আমাৰ অনুষ্ঠানৰ পৰা গুচি গ'ল। আমাৰ অপূৰণীয় ক্ষতি হ'ল। এই যে মহান আদৰ্শ আপুনি মই আশ্ৰয় কৰিবলৈ প্ৰত্যেকেই চিন্তা কৰিব লাগিব। এই কথাটোকে বৰ্তমান আমাক সিদ্ধান্ত দিলে যে শ্ৰৱণ কীৰ্তনেই হ'ল পৰম ধৰ্ম, পৰম অক্ষয়। কিন্তু পৰম অক্ষয় ৰূপী শ্ৰৱণ কীৰ্তন ঈশ্বৰৰ নাম যদি আপুনি মই আশ্ৰয় নিজেও কৰোঁ আৰু আমাৰ পদে যে ক'লে পুত্ৰ ধন জন লাভ সকলো অসাৰ, এই অসাৰবিলাকৰ অটো কাটি আপুনি মই সাৰ কৰি দিব পাৰোঁ। যদিহে সেই সন্তান অৰ্থাৎ জীৱক এই সংসাৰলৈ আনিবৰ বাবে আপুনি মই মাতৃ হিচাপে যি নিয়ম শাস্ত্ৰই আশ্ৰয় কৰিবলৈ কৈছে সেই নিয়ম যদি আশ্ৰয় কৰোঁ, পিতৃ হিচাপে যি নিয়ম আশ্ৰয় কৰি আপোনাৰ মোক সন্তান মাতৃগৰ্ভত সৃষ্টি কৰিবলৈ সিদ্ধান্ত দিলে, সেই নিয়ম যদি আপুনি মই পালন কৰোঁ তেতিয়াহ'লে পুত্ৰ কন্যা সমস্ত অসাৰ যদি কিন্তু সাৰ হৈ যাব। এই ব্যৱস্থাটো আপুনি মই পালন কৰিছোনে নাই কৰা, সেইটো আপুনি মই নিজে নিজেহে বুজি পাম। আৰু আমাৰ প্ৰায়ে দুৰ্ভাগ্য, প্ৰাণজিত নামৰ এই ক্ষীণমীন শৰীৰটোৰ প্ৰায়ে দুৰ্ভাগ্য। অনুষ্ঠানলৈ আমি যাওঁ, সৌভাগ্য আপোনালোকৰ আৰ্থিক পৰিষদ। দুৰ্ভাগ্য হ'ল আমাৰ বয়সৰ বন্ধুসকলক আমি খুব কমকৈ লগ পাওঁ। কিন্তু আপোনালোকৰ দৰে 80 বছৰীয়া 90 বছৰীয়া 50 বছৰ ঊৰ্ধৰ পিতৃসম দেউতাসকল, ব্ৰজধামৰ গোপী সদৃশ আই মাতৃসকলক আমি প্ৰত্যেক অনুষ্ঠানতে লগ পাওঁ।
আপোনালোকে সন্তানসকলক লগত কিয় লৈ নাহে, এই কথাটো আমি আজিলৈকে বুজি পোৱা নাই। ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কেনা লাগি আছে। হয়তো আমাৰেই দুৰ্ভাগ্য যে আমি তেৰা সমষ্টৰ মুখ দৰ্শন কৰিবলৈ সৌভাগ্যৱন্ত নহওঁ। আচলতে আমি বুজি পাওঁ এনেধৰণে যে পকা ধানত সাৰ দিলে লাভ নাই, আবেলি ধান ৰ'দত দিলেও নুশুকায়। যদি পুৱাতেই ধান ৰ'দত দিয়া যায় তেতিয়াহ'লে সেই ধান সুন্দৰভাৱে শুকায়। যদি সেউজীয়া ৰোৱাত আপুনি মই সাৰ জাবৰ দিয়ে তেতিয়াহ'লে সেই ৰোৱা সুন্দৰভাৱে শস্য উৎপাদন ক্ষমতা বৃদ্ধি পায়। এতিয়া আপুনি মই সেইটো নাই কৰা, এই নকৰাটোৱে হয়তো আমাৰ কম বেছি পৰিমাণে শাস্ত্ৰই কোৱাৰ লগত মিলি গৈছে যে ধন ধন পুত্ৰ ভাৰ্যা সকলো অসাৰুই। কৃষ্ণ অপৰাধ নকৰিব। আমাৰ সেউজী বঞ্চনা আমাক জনাইছিল গুৱাহাটীৰ পৰা এগৰাকী আয়ো আহি তেওঁৰ গৃহৰ মধ্যে আছে।